নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি তোমালোকক এনে এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিবলৈ ওলাইছোঁ যাৰ নাম হৈছে হা ভাইটি, তোমাৰ নামটো কি? আৰু এবাৰ কোৱা এইটো ক'ৰ হয় আপোনালোকে জানেনে? ময়ো নাজানো ভালকৈ, কিন্তু ই যে অসমৰ হয় সেইটো খাটাং 100% গেৰেণ্টি। ই অসমৰ হয়, ই অসমৰ এটা কলংকৰ। মানে আপোনালোকে চাই থাকিব, নিজে নিজে বুজি পাই থাকিব ই অসমত কি কৰি থাকে, কি নকৰে, চব গম পাই থাকিব। আপোনালোকে চাই থাকক RBS ৰোষ্টিং। এই দুঠেঙীয়া প্ৰাণীটোৰ বহুত টেলেণ্ট আছে। ই এজন তান্ত্ৰিক গুৰু হয়, ই এজন ৰেপাৰ হয়, মানে ইত্যাদি আৰু বুজিছেনে? মোক বিশ্বাস নকৰা ন? কৰিব নালাগে মোক বিশ্বাস, আপোনালোকে মোক বিশ্বাস কৰিব নালাগে, কিন্তু ইয়াৰ ভাগৰ ভিডিঅ'টো আপোনালোকে এবাৰ চাই লওক, তাৰপিছত মোক বিশ্বাস কৰিব। আমাৰ DJ মিনাপ্পাৰ ভিডিঅ' কিছুমান চাই লওক। হা শুন, কি কৈছা বুটচুক চোৱাহা, বুটচুক চোৱাহা কৰি থাকা দেই। শুন, তোমাৰ বেলেগ কাম বন নাই নহয়, বুটচুক কৰি থাকিবা আৰু বুটচুকে হৈ থাকিবা তুমি। তান্ত্ৰিক গুৰুজী, মই আপোনাৰ এই বুটচুক শব্দবোৰ বুজি পাইছোঁ, কিন্তু এইবোৰ ডিঙিত কি আৰু এইবোৰ ওঠত কি সানি থৈছে আপুনি? এখন কি এইবোৰ কি মানে বুজাব কি বিচাৰিছে আপুনি? DJ মিনাপ্পা বুটচুক। डिजिमिनल द तांत्रिक बाबा, क्या आप एक लड़की को प्यार करते थे, वो आपको छोड़कर चला गया? क्या आप किसी भाभी को पसंद करते थे, लेकिन आपके काला मुंह क्या इसलिए तो आपको पसंद नहीं करता? क्या आप किसी वो लड़की को प्यार करते थे, वो आपको छोड़कर चला गया? क्या आप वो उसको आपके बस में करना चाहते हो? तो मेरे पास एक उपाय है, जो आपके भाभी, आपकी गर्लफ्रेंड, आपकी पत्नी वापस आ जाएगा। তান্ত্ৰিক গুৰুজী, আমি মানে কি ছোৱালী ভাল পাব পাৰোঁ বুজিছেনে, কিন্তু আমাৰ মাৰ সমান যি আমাৰ বৌ হয়, তেখেতক কেতিয়াও ভাল পাব নোৱাৰি বুজিছেনে। আপোনাৰ এইটো টেলেণ্ট ইয়াতে সামৰণি মাৰিছোঁ বুজিছেনে। আপোনাৰ নেক্সটটো টেলেণ্ট আমি আগবাঢ়ি যাওঁ। আপোনাৰ নেক্সটটো টেলেণ্টত চাব বিচাৰিছোঁ, আমি অসমৰ ৰাইজে চাব বিচাৰিছে আপোনাৰ দ্বিতীয়টো টেলেণ্ট। DJ মিনাপ্পা, আপোনাৰ দ্বিতীয়টো টেলেণ্টলৈ আমি আগবাঢ়ি যাওঁ নে কি কয়? আপোনালোকে চবেই চাটনি খাই পাইছে, চাটনিটো চবেই খায়, আৰু ভাতৰ লগত খায়, যি টিৰ লগত খাব পাৰে চাটনিটো আপোনালোকে খাইছে, হয় পদুনাৰ চাটনি খাইছে, নৰসিংহৰ চাটনি খাইছে, বুটৰ চাটনি খাইছে, বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলিৰ চাটনি খাইছে। কিন্তু আমাৰ এই DJ মিনাপ্পা আকৌ সাংঘাতিক বস্তু আকৌ। ই আকৌ বুটৰ চাটনি বা এইটো নৰসিংহ চাটনি বা পদিনাৰ চাটনি নাখায়, ই আকৌ বিমল পাণ মছলা চাটনিহে খায়। চাওকচোন ইয়াৰ ভিডিঅ'টো। दुनिया मादरचोद थी, मादरचोद है, मादरचोद रहेगी। अपनी ये स्ट्रॉबेरी दुनिया ना कहीं और जाके। तो आप ये रोटी के साथ खा सकते हो, बहुत मजेदार टेस्ट होता है। तो मैं खाकर दिखाता हूँ। ये रहा रोटी, इसको ऐसे घुमाऊं, ये लग गया। I mean, थोड़ा लगता है, लेकिन टेस्ट बहुत आता है। जो इतना आता है कि कोई बना नहीं सकता। ये DJ मिनाल का आविष्कार है, बीमों का चटनी। तो मैं खा के दिखाता हूँ। বিমলৰ চাটনিও খায় নে কোনোবাই? আৰু DJ মিনাপ্পাই এখনতে কি ক'লে আপোনালোকে ভালকৈ মন কৰিছিলে নে? শুনকচোন কি কৈছিলে, ভালকৈ শুনকচোন। बना नहीं सकता। ये DJ मिनाल का आविष्कार है, बीमों का चटनी। DJ মিনাপ্পা অকল এইটো তান্ত্ৰিক গুৰুৱে নহয়, ই এজন ৰেপ গুৰু হয়। আৰু এটা কথা আপোনালোকক এইখিনিতে কৈ থৈ দিওঁ, আমাৰ ৰেপ গুৰুৰ ৰেপ গানকেইটা শুনাৰ আগতে আপোনালোকৰ ঘৰত যি টান বস্তু আছে চব খামোচ মাৰি ধৰি লওক, নহ'লে ক'ৰ বস্তু কেতিয়া ক'ত কেনেকৈ ভাঙি যায় কোনো ক'ব নোৱাৰে। আৰু মোৰতো তাত একো ৰিস্ক নাই দেই, আপোনালোকৰ তাত সেইবিলাক বস্তু ভঙাত মোৰ একো ৰিস্ক নাই দেই, মই ইমানতে কৈ দিলোঁ।
একদম পূৰা হেডফোন আছে যদি হেডফোনটা খুলি লওক, কাণ চান হয়তো ফাটি তেজ ওলাই যাব পাৰে। মোবাইল চাৰ্জত আছে যদি এবাৰ লওক, মোবাইল ফাটি জ্বলি এদাই ভস্ম হৈ যাব আৰু মোবাইল কিনিবও নাপাব মানে, এনেকুৱা ৰেপ গাব মানে। ডিজে বিনাপ্পা লাগি যোৱা তুমি গাবলৈ। सपनों से भरा है पूरा ये समुंदर, पीठ पीछे भी मारा है कि कंजर, इनके आते में सब लगेंगे मिलकर, अब इनकी जिंदगी बन जाएगी लेट्स गो। एक कहानी जो सबको सुनानी है, जलने वाली रो भी तो जलने वाली है, एक कहानी जो सबको सुनानी है, इनकी बेतुद तो मैंने ही मिटानी है। अरे कहना क्या चाहते हो? মন কৰিলে নে বাৰু আমাৰ ডিজে বিনাপ্পাৰ লগত যে এটা বান্দৰ নাচি আছে, সেইটো ভালকৈ তাৰ নাচনটো চাওকচোন আপোনালোকে। তাৰ নাচন চাওক, তাৰ নাচন বেটা, তাৰ নাচন চোৱা। इसे कहते हैं हिप हॉप, हिप हॉप इसे कहते हैं हिप हॉप, हिप हॉप। बहुत मनुष्य लग रहे हो, मत करो, रहने दो, बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। सुना मैंने जब ऐसे एक्टर, उसने कहा था सवाल गोलू हुआ द डैम इज दैट, रात भर तक जो गाना कानों में बजाया तब जाके मुझे थोड़ा समझ आया। मैं रहूं सारी रात इन द बार, दारू पीऊं लगातार। যাওঁগৈ আৰু বুজিছেনে, মই যাওঁগৈ। এই বিশেষকৈ এইটো আমাৰ ডিজে বিনাপ্পাৰ পিছফালে নাচি থকা বান্দৰটোক চাই পিনে মই থাকিব পৰা নাই মানে। মই যাওঁগৈ, এইটোকতো ওচৰত পালেতো মই কান্দলীয়া চক কামুৰিব খাই এইটো তেজপুৰলৈ পঠিয়াই দিম আৰু বুজিছেনে, মই তেজপুৰলৈ পঠিয়াই দিম আৰু। বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা ঘণ্টা বটনটো দবাই অল নটিফিকেশ্যন কৰি দিব, যেতিয়াই নেকি মই ডিজে বিনাপ্পাৰ নতুন ভিডিঅ' আপলোড কৰোঁ চবতকৈ আগত আপোনালোকে পাবলৈ। ধন্যবাদ।